আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আগন্তুক পঢ়া বছৰৰ সকলোকে আন্তৰিক শুভেচ্ছা আৰু নিমন্ত্ৰণ জনাইছোঁ। আমি এই বছৰ অহা ফাগুন মাহৰ প্ৰথম সপ্তাহত 1 নং মিছামৰা সমূহ ৰাইজৰ উদ্যোগত তথা মেম্বৰীয়া আমে ডেকা গাভৰু সকলোকে সহায় সহযোগত আমি এই বছৰ অতবৰ্ষ পঢ়া উৎসৱ উদযাপন কৰিব বিচাৰিছোঁ। যিহেতু আমাৰ 1923 চনতে প্ৰথম মিছামৰাত পঢ়া উৎসৱ হৈছিলে, এইবাৰ আমি অতবৰ্ষ উদযাপন কৰিছোঁ।